তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত চাঞ্চল্য। মাৰ্ঘেৰিটা আৰক্ষী থানা অন্তৰ্গত বৰগোলা মহেশ্বৰ বৰুৱা নামৰ ব্যক্তি গৃহৰ বাৰাণ্ডাত এজন অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য সৃষ্টি হৈছে অঞ্চলটোত। গৃহস্থৰ প্ৰায় 15 দিনৰ ঘৰৰ নাছিল বুলি জানিব পৰা গৈছে। কালি নিশা আহি প্ৰত্যক্ষ কৰে মৃতদেহটো মুখাংশ উৰি গৈছে। হত্যা নে আত্মহত্যা এই মুহূৰ্তলৈকে জানিব পৰা হোৱা নাই। মাৰ্ঘেৰিটা আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। কালি আমি একচুৱেলি মই মাক লৈ মোৰ শহুৰ দেউতাৰ ঘৰ হয় আৰু মই সৰু জোৱাই হয় এইখন ঘৰ। আমি 3জনী বাই ভনীৰ ভিতৰত মই সৰুজনী বিয়া পাতিছোঁ। তাৰপিছত মা দেউতা আপোনাৰ 15 তাৰিখে ইয়াৰ পৰা আপোনাৰ ডিব্ৰুগড়লৈ গৈছে। ডিব্ৰুগড়ত মানে ডাঙৰ শালপতিৰ লগত ঘৰ বনাই আছে, তাতে থাকিব বুলি। ইয়াত মা দেউতা অকলে থাকে, অসুবিধা হয়। তাৰপিছত তেওঁ মানে আগতে কৈছিলে আহিম বুলি। মই ক'লোঁ যে মই থৈ আহিম আপোনাক, অকলেনো দিগদাৰ পাব বোলো, মই থৈ আহিম, দেউতা নালাগে যাবলৈ, মোৰ বহুত দিন যোৱা নাই। তেনেকৈ গৈ আহিলোঁ। মোৰ ৰেলত কৰোঁ মই আপোনাৰ বাণীপুৰ, আৰু মই GM ইনস্পেকশ্যন আছিলে, GM ইনস্পেকশ্যন কৰি মেলি 2টা বজাত তাৰপিছত আমি ওলাই আহি পাওঁতে আপোনাৰ 4:30মান বাজিলে। যে গেট চেট খুলিছোঁ, আপোনাৰ এইখন দেখিছে, গেটখনৰ পৰা খুলি পিনে আমি মানে এই যিটো ছাইডে আপোনাৰ এতিয়া এইটো বেক ছাইডৰ বাৰাণ্ডা হয়, বেক ছাইড মানে ছাইডত আছিলে, আৰু এইটো ছাইডে মাটিখিনি আপোনাৰ খালী। আমি যেতিয়া গৈছোঁ, মই তেতিয়া ইয়াত গাড়ীখন ৰখাই পিনে মাক কৈছোঁ গেটখন খুলি দিয়ক, পিছফালে মই এইফালে বস্তুখিনি লৈ যাওঁ। কাৰণ কেলৈ আমি প্ৰায় সেইফালে দিয়ে যাওঁ, সেইফালে মানে ওলোৱা সময়ত এইটো ছাইডে নকৰোঁ। মাহঁতে এইফালে গেট খুলি মেলি প্ৰত্যেকখন দৰ্জাই মৰা থাকে, আৰু ইমান দিন নথকাৰ কাৰণে মাৰি থৈ গৈছিলে। লাইট এটাও জ্বলা নাছিল। তাৰপিছত লাইট যেতিয়া ভিতৰৰ পৰা অন কৰিছে, এতিয়া বাৰাণ্ডা লাইটটো ভিতৰৰ পৰা জ্বলে। অন কৰি পিনে মায়ে তেতিয়া পিছফালৰ দৰ্জাখন খুলি এইফালে গেটখন খুলিবলৈ আহিছিলে। তেতিয়াই মায়ে দেখিলে, আৰু মই সেইটো সময়তে মানে বাৰাণ্ডা ফাঁকৰ পৰা মই দেখিলোঁ ডেড বডি এটা ওলমি আছে তাত, আৰু সেইটো হয়তো বৰ পৰিত্যক্ত অৱস্থাতে আছে। কি বুলি সন্দেহ কৰিছে আপোনালোকে? এতিয়াতো পুলিচক আমি লগে লগে খবৰটো জনালোঁ। তেওঁলোকেতো এতিয়া ছুইচাইড বুলিয়ে কৈছে। কি হয় এতিয়া তেওঁলোকে ইনভেষ্টিগেশ্যন কৰিলে গম পোৱা যাব। মোৰতো তেনেকৈ সন্দেহ নাই। আমি অহাটোৱে কম হয়, আৰু ঘৰ তলা মৰা, আৰু তেনেকৈ অহাও নহয়, কোনো মা দেউতাই থাকে। বেলেগ মানুহ অহাটো কথা মই বিশেষকৈ ক'ব নোৱাৰিম। মাৰ্ঘেৰিটাৰ পৰা প্ৰতীক ছেত্ৰীৰ ৰিপৰ্ট, পাটকা নিউজ।